জান ৰখি দিলোঁ মানে জানৰ লগত কেইকপিমান ফটো উঠিম। গুড মৰ্নিং সকলোকে সুপ্ৰভাত। চ' লাষ্ট ব্লগটোত আপোনালোকে চালে গাড়ী চাড়ী মানে উঠানতে গাইজ বহুত দেৰি হৈ গ'ল, সেইকাৰণে মোক জগাব ধৰিলে। চ' সেইকাৰণে উঠিলোঁ মানে গাইজ আমাৰ সপোনবিলাক বিৰাট ডাঙৰ ডাঙৰ না, সেইকাৰণে গাইজ এই সপোন দেখাওঁতে পুৰা ৰাতিপুৱা উঠানতে পুৰা দেৰি হৈ যায়। চ' বিৰাট ডাঙৰ ডাঙৰ সপোন দেখোঁ আমি, মানে সৰু সৰু সপোন আমি নাথোঁ গাইজ। চ' লাষ্ট ব্লগটোত আপোনালোকে চালে। চ' বাইকখনৰ কিছু হেৰি চাই যে আমি বাইকখন ভালকৈ ৱাশ্বিং কৰিম আৰু বহুত কিবা কিবি হ'ব। চ' অলপ মুখ চুখটো অলপ ফ্ৰেছ হৈ লওঁ, তাৰপিছত আৰু ব্লগটো আমি কণ্টিনিউ কৰিছোঁ। তেতিয়ালৈকে চাই থাকক আপোনালোকে অসমৰ চেনেল। গাইজ পুৰা আমি চাহ তাহ খাই পুৰা উঠিলোঁ, পুৰা ফ্ৰেছ হ'লোঁ। এতিয়া আমি গাড়ীখন ধুব লাগে। মেইন কামটো হৈছে আমাৰ আজি গাড়ী ধোৱা। চ' পুৰা একদম চেম্পু টেম্পু লৈছোঁ, এতিয়া গাড়ীখন ধুব যায় আছোঁ। তাৰমানে বেলেগ টাইপৰ জেগাত মানে আমি সেই হেৰিত ৱাশ্বিঙত নাযাওঁ গাইজ, সেইগিলানত ধুৱা। চ' আমি নিজাকৈ ধুম গাইজ, যিহেতু বানপানী আমাৰ ঘৰৰ ওচৰতে। চ' অলপমান আগফালে গ'লে বঢ়িয়া কৰি আমি একদম পুৰা চিকচিকীয়া কৰি লৈ আহিম গাইজ। এইটো লুকছ এতিয়া বৰ্তমান গাড়ীৰ লুকছটো দেখাইছোঁ বাৰু ভালদৰে। চ' আমি এতিয়া গৈছোঁ কথা কৈ দিওঁ গাইজ আপোনালোকক। চ' গাড়ীখনৰ এটা বঢ়িয়া নাম ৰখা আছে। চ' নামটো কি নাম হয়। চ' আৰু কালি যোৱা ভিডিঅ'টোত মানে লাষ্ট ব্লগটোত পে'মেণ্টটোৰ কথা ক'ম বুলি কৈছিলোঁ, মানে পাহৰি গ'লোঁ। চ' আজি কৈছোঁ পে'মেণ্টটো কিমান লৈছিল। এই ঈদৰ কাৰণে পইচা আছে যে ঘৰতে ফুৰি আছে দাড়ি চাড়ি চেলুনত নাযায়। চ' আমি এতিয়া আহিলোঁ। চ' ইয়াতে গাড়ীখন ধুমাইছে, আপোনালোকে দেখা পাইছে বেকগ্ৰাউণ্ডত বহুত পানী। চ' ইয়াতে আজি পুৰা চিকচিকীয়া কৰি দিম। চ' এতিয়া বৰ্তমান গাড়ীখনৰ এইটো লুকছ অলপ দেৰিকৈ অলপ বেলেগ টাইপৰ লুকছ আহি যাব, আপোনালোকে চাই থাকক আৰু মুৰ্গীটো চাওক গাইজ। চ' আমি এতিয়া আপোনালোকক কৈ দিওঁ, মানে গাড়ীখনৰ পে'মেণ্টটো আছিল 60,000। ত' প্লাছ আৰু গাড়ীখনৰ নামটো এটা খুব ধুনীয়া মৰম লগা কিউট নাম এটা ৰাখিছোঁ। নামটো বহু মানে অলপ আনকমন ইউনিক। চ' গাড়ীখনৰ নামটো দিছোঁ জান। চ' জান আৰু মই জল্দি পুৰা একদম পুৰা চিকচিকীয়া কৰি গা ধুম ইয়াত। জানে নাম থকা থাকিব নোৱাৰা নেকি? ছাগালী সঁচাকৈ ছাগাল যি কি নহওক, চব ফিনফিনীয়া কৰি থৈ লওঁ। এতিয়া বৰ্তমান চবৰে লুকছটো এয়া আপোনালোকে দেখা পাইছে, আৰু অলপ দেৰিকৈ একদম পুৰা চিকচিকীয়া কৰি দিম গাইজ। আৰু হ'ব तेनों बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं। तू ही है रब, तुझे रब की कोई खोज नहीं। जाने मेरी जानी मर जानी, मैनू छड़ना नहीं आनी तेरी याद हर दफा। कौन समझाए जब टूट जाए साए, हाय रब जब हो वही। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी। लंबी रात सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी। परदेसी तेनू जरा जिस्म का शौक नहीं, दिल दीवाने तेनू बेवफा का रोग नहीं। कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं। नहीं तू ही है रब, तुझे रब की कोई खोज नहीं। जाने मेरी जानी मर जानी, मैनू छड़ना नहीं आनी तेरी याद हर दफा। कौन समझाए जब टूट जाए साए, हाय रब जब हो वही। হৈছে এইবাৰ লুকছটো। চ' চাই লওক পুৰা চিকচিকীয়া গৈছে। জানৰ লগত গা ধোৱাৰ লগতে ময়ো গা চা ধুই একদম পুৰা চিকচিকীয়া হৈ গ'লোঁ। চ' অলপমান ওলাই যাম বুলি আহিছিলোঁ। চ' বৰষুণৰ কাৰণে সেনেকুৱাকৈ ওলাই যাব পৰা নাই। চ' এতিয়া বৰষুণ যাক অলপ কমি গ'ল। চ' সেইকাৰণে অলপমান ওলাই আহিছোঁ আমি দুজনে মিলি। বছ কিবা এটা কৈ দিয়ে বছ। এই জেগাল ছাগাল দিছোঁ গাইজ নামটো। চ' বিশেষ তেনেকুৱা কাম নাই গাইজ। চ' আৰু ঈদ আহিছে, ঈদত আপোনালোকক সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চ' অহাকালিৰ ভিডিঅ'টো ৰোমাঞ্চক ভিডিঅ' হ'বলৈ গৈছে, মানে অহাকালি থাকি বহুত বেছি এটা ডাঙৰ বস্তু হ'বলৈ গৈছে, মানে সেই বস্তুটো আজি আমি আপোনালোকক দেখাম গাইজ। মানে বাকী জানা নাই এইটো কপালত কি হৈছে দেখিছে না গাইজ, কি লঠ্য বৰাকৈ একদম মুখত চাৰ্জে নহ'ব ধৰিছে, এনে থপৰা বয়া গাইজ, কি হ'ব আৰু। চ' গাইজ দেৰি নকৰোঁ, এতিয়া আগফালে যাওঁ। বতাহটো খুব ধুনীয়া কৰিছে। চ' এইখিনি টাইমত ফুৰি কাৰণে বহুত বেছি ভাল লাগে। চ' এনেকুৱা সুন্দৰ মনোমোহা দৃশ্যৰ মাজেৰে আমি দুয়োজনে মিলি অলপ ওলাই আহিছোঁ। আপোনালোকে দেখা পাইছে এইফালে গ'লে পানী শুকাই নাই গাইজ। চ' কি সুন্দৰ এটা পৰিৱেশ। চ' এইখিনি টাইমত মানে ফুৰি কেনে ভাল লাগে, প্ৰায় 3টামান বজাৰ পৰাই। চ' বেষ্ট টাইম আৰু।
গাইজ আমি এনেকুৱাকৈ বহুত টাইম ঘূৰি ফুৰি আহিলোঁ চ' এটা কি সুন্দৰ এটা পৰিৱেশৰ মাজত আমি অলপ ৰখি দিলোঁ মানে জানৰ লগত কেইকপিমান ফটো উঠিম চ' গাইজ এইকেইদিন কি হৈছে জানানা গাইজ চ' ইদিলে বতৰ চ' কাপোৰৰ দোকান গাইজ পূৰা গেডাৰিং মানুহ চ' গাইজ মানে অলপ পাৰ্কে চাৰ্কে আবি চাব যায় লাভ নাই এই চচাও থাকিব লাগিলে এইকেইদিন কাপোৰৰ দোকানত যাওক পূৰা বিন্দাছ চাওক সেইটো মজা আছে কিন্তু